ৰ আজিও আহিলোঁ হে আজিও মোৰ মেৰি বিস্কুটে গৈছিল নেকি নাই নাই আৰে যাই তাক ক'ব লাগিব আমলেট এখন খাই যাব লাগিব আজি স্যার আইছি স্যার বিয়ে অবস্থা না কচু স্যার ল বাহ গরমে আচ্ছা এটা কাম কৰোঁ ইয়াক আগতে কৈয়ে লওঁ নহ'লে খাবা আজিও পাবাৰ নাই অঞ্চু কথা কম মানে মায়ে আছে না কাম কৰি সদায় মিৰিচ কৰি দিছে আজি মায়ে কিবা ভাজি দিবা কবি আমলেট চামলেট দে আৰম্ভ কৰ দে আচ্ছা বিয়া কথা কৈছে না মানে দে তুই দে কৈছোঁ দে আচ্ছা তই মানে তই গণিত তক কাই গৈছি ন হা কাই গৈছি তই গণিত এইগিলাখান তুই কি কৰছ তই কচোন মোক কাই গৈছি তই গণিত আপুনি গৈছো দেখোন ছাৰ মই গৈছো এই দেচোন বহি চহি থওঁ দেচোন তই এটা কাম কৰ তই মোক পই দি কেইটামান শব্দ কওঁ পই দি কিন্তু গোটেইকেইটা শব্দ 12টামান হ'ব গোটেই কওঁ পাৰিম ছাৰ পদ্মেশ্বৰ মাতোৱাৰীৰ পত্নীয়ে পদুম পুখুৰীৰ পাৰত পাদা প্ৰতিযোগিতাত পাদি প্ৰথম পুৰস্কাৰ পালে মই তো খঙতে মানে মাথা এটা কেম্বা কৰি দিয়ে চালা এই মই বেছো বৈদ্য কথা মনত উপস্থিত নহয় তুমি এটা কথা কৈছো তই নগেন ডক্টৰৰ চেম্বাৰত 80 লাখ কৈছে থাকে হা শুনছো না মই হাও কি কৈ আছা আপুনি নগেন ডক্টৰৰ চেম্বাৰৰ চাইনবোৰ্ডত লিখি থৈ দিছিল মহিলা চোৱা সময় ৰাতিপুৱা 9 বজাৰ পৰা দুপৰীয়া 2 বজা কৰি সেইকাৰণে বহি মই চাই থাকো কিনকে থাপড়ে মারবার সে হাত খেনত ই বুড়াই বেশি দিন নাটকে আসা দেখাই যাবো এর তুই কি চাইছা হ্যাঁ আচ্ছা এই কিতাপখন তোৰ এটা কথা সুধিব মোৰ মোবাইলটো ই বহুত প্ৰব্লেম দি আছে কিবা চুইচ কেইটা টিপা নাখাওঁ যিহে মোবাইল বাজাৰত বেচ পানিলি 2 টাকাত বেচা খাব কেনেকৈ নকবি বৰ দামী মোবাইল মন নচ দেখা আগততো দি 500 টাকা আনছো জিঅ' ফোন এটা কাপ ফোন কৰিবি দিতে 50 টাকা ভৰলি হয় হ'ব চাপক মায়ে আনি দিব চাল গেছি কিয় লাগছি ঘৰতে নাককে আহিছো আপনি কিবা খাই আনি মই কি কৰিব লাগে মই না খাইবা দিছো না তিৰিটো কৈছো ছাৰক এখন একদম ঘৰত খাবা আমাৰ খাম বুলি কি জানে আপোনাক লোকে আজি আমাৰ দাদাই চাওমিন বনাইছি দা চাবক লগি চাওমিন লৈ আহে তই খাই আনিলে হ'ব Uy, kamati. কিয় মাল্লা নহয় ছাৰ মই পৰিছিল মাথাত খাওক ছাৰ খাওক
আৰু অলপ সময় এতিয়া কালি মাথা তোমাৰ হ'ল গে প্লেটত পঢ়ব মই যাওঁ কেনেকৈ মই যাওঁ তোকা বুঝছো বাবা মই যাও এ ভাই মুক্তি আছি চকুৰ ভাষা তোমাৰ মৰম খনা লাহনি মুখনি সৰল মনা মৰমে বিচৰা হিয়াৰে লগৰী তুমি মোৰে কল্পনা চকুৰ ভাষা তোমাৰ মৰম খনা লাহনি মুখ